নমস্কাৰ সকলোলৈকে ইয়াৰ আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে যে আমাৰ ছোৱালী অৰ্থাৎ ৰুহি দেউতাকে এনেকৈ পলিথিনত কেইটামান সোৱেটাৰ পেক কৰি আছিলে আজিৰ ভিডিঅ'ত আপোনালোকে ইয়াৰ উদ্দেশ্য গম পাব আহকচোন আজিৰ ভিডিঅ'লৈ আগবাঢ়ি যাওঁ এয়া হৈছে তিনিচুকীয়া জিলাৰ বৰদলৈ নগৰত অৱস্থিত আইডো সন্দিকৈ জিৰণীয়ালয় আবেলি প্ৰায় 3 বজাত আমি আইতাসকলৰ ওচৰ পালোগৈ আৰু আইতাসকলে ভাল পোৱা খাদ্যৰে আমি সকলো একেলগে চাহৰ জুতি ললো আমি আসলতে আগতীয়াকৈ খবৰ কৰিছিলো যে আইতাসকলক কি লাগিব আৰু তেওঁলোকে কৈছিলে যে তেওঁলোকক সোৱেটাৰৰ প্ৰয়োজন গতিকে আমি প্ৰতিগৰাকী আইতালৈ একোটাকৈ সোৱেটাৰ লৈ গৈছিলো আৰু ৰুহিৰ হাতেৰে আইতা কেইগৰাকীক সোৱেটাৰ কেইটা প্ৰদান কৰি তাই সকলোৰে পৰা এনেকৈ আশীৰ্বাদ লৈছিল আইতা খাইছে आप कहाँ से हैं? silchar सिलचर है देखे तो আইতা পালে নাই মিঠাই দিলে ক'ৰ হয় আপুনি যোৰহাটৰ হয় আইতাগৰাকীৰ অনুৰোধত তেখেতৰ ওচৰতে বহি একপি ফটো তুলিলোঁ আমাৰ ৰুহিয়ে কিন্তু আইতাসকলক পাই ইমান ভাল পালে বাৰে বাৰে আইতাসকলৰ ওচৰলৈ গৈছে তেখেতলোকৰ কথা পাতিব তাই বাৰু নাজানে এনেই তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকৰ খবৰ লৈছে আঁঠুৱাৰ তলত থকা আইতাগৰাকী অসুস্থ হয় ধুনীয়াকৈ খাই দেখাই দিয়ক এই আইতা ক'ৰ হয় আপুনি ক'ৰ হয় ডিব্ৰুগড়ৰ আচ্ছা আৰু এই আইতা ক'ৰ হয় বালিজান ডিগবৈ বালিজান নি আৰু আপুনি এই যে হাঁহি থকা মুখকেইখন আচলতে এই হাঁহি অন্তৰালত কিমান যে দুখ লুকাই আছে সেই কথা আচলতে সকলোৱে অনুভৱ কৰিব নোৱাৰিব তেওঁলোকৰো চাগে মন যায় ন যে এনেকৈ নাতি বা নাতিনীৰ সৈতে পৰিয়ালৰ লগত অকণমান সময় কটাব খেলিব তুমি নুচুবা দে শুন তুমি নুচুবা বেটি এইটো মানে প্ৰথম আৰম্ভ হৈছিলে আপোনাৰ আমাৰ তিনিচুকীয়াত চিপুৰীয়াত আৰম্ভ হৈছিলে চিপুৰীয়াৰ পৰা আহিলে আপোনাৰ বৰগুৰিৰ পৰা আহি পেলাই আকৌ বৰদলৈ নগৰত হ'ল বৰদলৈ নগৰৰ পৰা মানে আমি সলাই আছোঁ প্ৰথম চিভিলৰ ওচৰত আছিলে বৰদলৈ নগৰ চিভিলৰ ওচৰৰ পৰা আকৌ ইয়ালৈ আহিলোঁ এতিয়া ইয়াত তেনেকৈ আৰম্ভ হৈ পেলাই চলি আছে আৰু এইটো এতিয়া পৰিচালনা কৰি আছে মানে সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ দ্বাৰা চেণ্ট্ৰেল কমিটিয়ে আৰু আমাৰ ইয়াত ডিষ্ট্ৰিক্ট কমিটি আছে ডিষ্ট্ৰিক্ট কমিটিৰ ছেক্ৰেটাৰী হ'ল আপোনাৰ বংকিম চন্দ্ৰ গগৈ আৰু প্ৰেচিডেণ্ট হ'ল আপোনাৰ ৰূপেশ কুমাৰ আজি তাৰিখত কিমান গৰাকী আছে আজি তাৰিখত এতিয়ালৈকে আমাৰ আইতা আছে মানে আপোনাৰ 21 গৰাকী এই জিলাখনৰ ভিতৰৰে নে ইয়াৰ বাহিৰৰো আছে জিলাখনৰ ভিতৰে আৰু বাহিৰৰো আছে ডিব্ৰুগড় জিলাৰ ভিতৰতো মানে পৰিছে এনেকৈ আৰু আগতে এগৰাকী আপোনাৰ আহি গ'ল আপোনাৰ হেৰিয়াৰ পৰা তেলেগু এগৰাকী আহিছিলে হস্পিটেলত ভৰ্তি হৈ আছিলে তেওঁ তাৰ পৰা আনি পেলাই মানে আমাৰ ইয়াত দিলেহি কিমান বছৰ হ'ল এক বছৰ 5 মাহ হৈছে আপোনাৰ ল'ৰা আছিলে কি হ'ল এতিয়া আপুনি আশ্ৰমতে আছে এইখন আশ্ৰমত থাকি আপোনাৰ কেনেকৈ লাগিছে এতিয়া লাগিছে নে একো অসুবিধা পোৱা নাই ঘৰ নাহকতে বুলি ক'ল ন সকলোৱে মৰম কৰে নে আপুনি আশ্ৰমলৈ আজি 5 বছৰ হৈছে অহা ল'ৰা ছোৱালী আছে তেখেত নাই থাকি ভাল পাইছোঁ মৰম নকৰিলেও আমি নিজে মৰমত সোমাব লাগিব ইয়াতে যদি মই খাম বুলি আহিছোঁ আমি মিলিব লাগিব
হাঁহি থকাৰ মাজতে আইতাই হঠাৎ এনেকুৱা এটা গীত গাই দিলে যাৰ বাবে সকলোৰে হাঁহি থকা মুখকেইখন ম্লান পৰি গ'ল। আচলতে আইতাই এগৰাকী বৃদ্ধাশ্ৰমত থকা আইতাৰ মনৰ ভাৱ প্ৰকাশ কৰি এটা গীত গালে যে তেওঁৰ পুত্ৰ আছিল, বোৱাৰী আছিল, নাতি আছিল, নাতিনী আছিল, কিন্তু সকলোৰে মৰমক নেওচি এনেকৈ কিয় তেওঁ বৃদ্ধাশ্ৰমত থাকিব লগা হৈছে। আপোনালোকক যদি সম্ভৱ হ'ল হয় মই নিশ্চয় তেওঁৰ ভইচটো শুনালোহেঁতেন, কিন্তু যান্ত্ৰিক বিজুতিৰ বাবে তেওঁৰ ভইচটো ৰেকৰ্ড কৰিব পৰা নগ'ল। পাছত মই খবৰ কৰিছিলোঁ, কিন্তু বৰ্তমান আইতা ঘৰলৈ গৈছে। তেখেতৰ ঘৰৰ কাৰোবাৰ অসুখ হোৱাৰ বাবে দিব পৰা নগ'ল ভইচটো। আইতাসকলৰ এই হাঁহিৰ আঁৰত আচলতে একোৰা ডাঙৰ জুই জ্বলি আছে। 3 বছৰ হৈ গ'ল। ভালেই লাগিছে। আমাৰ এই তিনিচুকীয়া ছিনিয়ৰ চিটিজেন হোমত বৰদলৈ নগৰত স্থিত আমাৰ এই আশ্ৰমত আমাৰ আইতা টোটেল আমাৰ 22গৰাকী আছে, আৰু আমি আইতাসকলক আজি 2018 চনৰ পৰা আমাৰ ইয়াত মানে আইতাসকল আছে। আমি বিভিন্ন প্ৰান্তৰ পৰা আমাৰ আইতাসকল যিসকল মানে ঘৰৰ পৰা যিসকল ঘৰৰ লাঞ্ছনা বাঞ্ছনা পাই আজি আমাৰ আশ্ৰমত আছেহি, আমি সিহঁতক আশ্ৰয় দিছোঁ যে সকলোৱে আমি ভালে ভালে ৰখাৰ চেষ্টা কৰিছোঁ, যিমান পাৰোঁ আইতাসকলক সুখী কৰাৰ প্ৰয়াস কৰিছোঁ। আৰু বিভিন্ন আমাৰ এই ওচৰে পাঁজৰে যিমানখিনি তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মানে আমাৰ ব্যক্তিসকল আছে, বহুখিনি ব্যক্তি আমাক সহায় সুযোগো কৰিছে এই ক্ষেত্ৰত, আৰু আমি আগলৈও এইখিনি সহায় পাম বুলি আশা কৰিছোঁ। এনেকৈ আইতাসকলৰ লগত এটি সুন্দৰ আবেলি পাৰ কৰিলোঁ। প্ৰথম আৰু দ্বিতীয় খণ্ড দুটা এনেকৈ ইমান আগ্ৰহেৰে শেষলৈকে চোৱাৰ বাবে সকলোলৈকে ধন্যবাদ। তৃতীয় খণ্ডত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।